বিশ্বশৰ্মা, দিলীপ শইকীয়া, ৰলেন কিলি, ভাৰত মাতা কি, ভাৰত মাতা কি, বিজেপি, বিজেপি। জোৰপাৰ্পিক লগ মাপলা দোলা माता की भारत माता की बीजेपी बीजेपी ডিফু ওচৰত আজি এই খেলপথাৰত আমি ভাৰতীয় জনতা পাৰ্টিৰ মাছ জইনিং প্ৰগ্ৰাম আমি ঠিক কৰিছোঁ। যোৱাকালিলৈকে আমি বিজয় উৎসৱ পাতিছোঁ। আজি লগে লগে আমি ইয়াত আজি জইনিং প্ৰগ্ৰাম ঠিক কৰিছোঁ। আৰু এই জইনিং প্ৰগ্ৰামত বিশেষকৈ আমাৰ APSLCৰ পৰা হুকুম সিং তেৰণ আৰু সঞ্জয় তেৰণ সিহঁতে লিড লৈ পেলাই আজি 800জনকৈ অধিক আজি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰিছে। আৰু বিশেষকৈ ইয়াত ডিফু ওচৰ পাজৰে আৰু কিছুমান চুৰুপথাৰ সমষ্টিৰ পৰা সিহঁতে আজি যোগদান কৰিছে। আৰু ভাল পাইছোঁ যে যোৱাকালি আমি বিজয় উৎসৱ পতা শেষ হোৱাৰ লগে লগে যে আজি 800জনকৈ অধিক আজি APSLCৰ পৰা ত্যাগ দি পেলাই আজি ভাৰতীয় জনতা পাৰ্টিৰ পৰিবাৰত আজি যোগদান কৰাৰ কাৰণে আমি বহুত পাইছোঁ আৰু বহুত ভাল পাইছোঁ। আৰু সিহঁতে যোগদান কৰা ব্যক্তিসকলক লিডাৰসকলক আমি অন্তৰৰ পৰা সিহঁতক আমি অভিযোগ জনাইছোঁ। আৰু MSC আহিবলগীয়া নিৰ্বাচনত বিজেপিৰ পদক্ষেপ কেনেকুৱা হ'ব এই নিৰ্বাচন? MSC ইলেকশ্যনটো বৰ্তমানলৈকে আমাৰ CM ডাঙৰীয়া আৰু MP ডাঙৰীয়াই আমাৰ টিম কাৰ্বি আংলঙৰ আৰু ভাৰতীয় জনতা পাৰ্টি লিডাৰশ্বিপসকলে কৈ আছে যে অহা জানুৱাৰী মাহতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ইলেকশ্যন আৰু লগতে আমাৰ টাউন কমিটি আৰু মিউনিচিপাল বৰ্ডৰ ইলেকশ্যনটো লগে লগে পাতি দিব বুলি কৈছে। কেতিয়ালৈকে আজিলৈকে কিন্তু আমি অফিচিয়েলি আমি আলোচনা হোৱা নাই যে আমি ইলেকশ্যনৰ বিষয় লৈ। নিৰ্বাচনত বিজেপিৰ কেনেকুৱা মানে পদক্ষেপ থাকিব? আৰু যিহেতু আপোনালোকৰ এগেইনষ্ট পাৰ্টি কংগ্ৰেছ হ'লেও আছে, APSLC ৰাজনৈতিক দল হ'লেও আছে, কেনেকুৱা হ'ব আপোনালোকৰ পদক্ষেপ? আমাৰ ৰণনীতিবিলাকতো আপোনালোকে দেখিছে। লাষ্ট টাইম আমাৰ MLA ইলেকশ্যন আমি আমাৰ পশ্চিম কাৰ্বি আংলং আৰু পূব কাৰ্বি আংলং আমি 5টা ছিট আছে। এই 5টা ছিটটো আমি ভাল এটা ৰণনীতি বনাই এনালাইচিছ পলিচি আৰু ষ্ট্ৰেটেজি বনাই পেলাই আমি যোৱাবাৰ ইলেকশ্যনটো আমি নামিছোঁ। তাৰ কাৰণে আমি যোৱাবাৰ আমি ইলেকশ্যনত আমি ফলাফল পালোঁ যে আমি পশ্চিম কাৰ্বি আংলঙৰ পৰা ৰংখাং সমষ্টিৰ পৰা আমাৰ CM সজং তেখেতে অল আছামৰ পৰা 2nd পজিশ্যন পাৰ্চেণ্টেজ হিচাপত আৰু 8th পজিশ্যনত আমাৰ লুনচিং তেৰণ ডাঙৰীয়া হাওৰাখান ইউনিভাৰ্চিটিৰ পৰা আমি জিকি আহিছোঁ। আৰু ডিফুটো ঠিক তেনেকৈ আমাৰ এবাৰ মহিলা কেণ্ডিডেট আমি ডিফুৰ ভোট 50,000 ওচৰা ওচৰি আমি ভোটটো পালোঁ। ঠিক তেনেকুৱা আমি অহাবাৰ কাউন্সিল ইলেকশ্যন আৰু MLA ইলেকশ্যনৰ অলপ ইলেকশ্যনটো পাৰ্থক্য থাকে। ঠিক তেনেকুৱা আমাৰ ষ্ট্ৰেটেজিবিলাক পলিচিবিলাক প্লেনিংবিলাক অলপ বেলেগ থাকিব। কিন্তু আজিলৈকে আমি বহা নাই, এতিয়ালৈকে ফৰ্মেলি তেনেকুৱা বহা নাই। আমি বহিব টিম কাৰ্বি আংলং বা ভাৰতীয় জনতা পাৰ্টি লিডাৰশ্বিপ আৰু আমাৰ কাউন্সিল তৰফৰ পৰা যিমানটো আমাৰ লিডাৰশ্বিপ লোৱা হৈছে, আমাৰ CM ডাঙৰীয়া MP সকল MLA সকল আছে আৰু আমাৰ ষ্টেট লিডাৰশ্বিপসকলো আছে। আমি চবেই মিলি পেলাই এটা ৰণনীতিটো পিছত আমি তৈয়াৰ কৰিব। কিন্তু বৰ্তমানলৈকে আমি এতিয়ালৈকে বহা নাই আৰু অফিচিয়েলি এতিয়ালৈকে আমি ঠিক কৰাই নাই। স্যার আৰু